ফালে আমাৰ ভাত ৰেডি হৈ গ'ল। বাবুহঁতে এতিয়া ভাত খাই আছে, মানে একদম মজা আছে, চবে ভাত খাই আছে, মজা বন্ধুসকল। এতিয়া আমি খাম আৰু বন্ধুসকল, সিহঁতৰ খাই ল'ব দে আগতে, আমি পাছত খাম আৰু জোনটাই এইটো আমাৰ জোনটাই। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালে আছে। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি আমাৰ যুৱক সংঘৰৰ আজি মানে পাৰ্টি খাব যাম বুলি ভাবিছোঁ আৰু অলপমান আজি জালিপনে ওলাই যাওঁ পাৰ্টি খাবলৈ। আমাৰ এইটো ফাংচনৰ পিটি আমি খাব যাওঁ আজি। গৈ আছোঁ, কেতিয়া আমি হাতীগাত চেৰাই গ'লোঁ, মানে আপটো পাই গ'লোঁ। ছয়জন গৈ আছোঁ, স্কুটিত আৰু বাইকত গৈ আছোঁ। ছয়জন আমি এতিয়া মানে, যিহেতু আগত যোৱা কেইটা মানে ট্ৰেক্টৰত গৈ আছে, সিহঁতে গৈ আছে, এতিয়া আমি গৈ আছোঁ বন্ধুসকল। এইফালে সোমাই যাম বন্ধুসকলে, একদম সাতৰা জেগাত সোমাই আছোঁ দেই। ইয়াতে বহুত জংঘল আছে। এই মানে বাবুকেইটা অকণমান ডিষ্টাৰ্ব কৰি দিছে আগত, ৰাস্তাটো ভালকৈ দেখাব পৰা নাই। এইখনকে কয় জালি বন্ধুসকল, একদম জংঘলৰ মাজত। যিহেতু বহুত ঠাণ্ডা লাগিছে, একদম মানে কঁপি গৈছোঁ আৰু দেই বন্ধুসকল। এইফালে যাব লাগিব। এইবিলাক যিহেতু পানী একদম মজাছে আহি আছে, মজা। এতিয়া গা ধুবলৈ বহুত ভাল হ'ব, কিন্তু পানীখিনি এতিয়া অলপ চাফা অহা নাই পানীটো। এইপিনে নালা পৰা ৰাফিয়ে লগাই আছে দেখোন মানুহসকল। বহুত দূৰৰ দূৰৰ মানুহ আহিছে বন্ধুসকল। এইফালে কিবা উৰি গৈছে। মজা মজা। এইফালে আমাৰ পাৰ্টি কেইটা আহি মানে নাচি আছে চাগে না কি হয় না। বন্ধুসকল পাই গ'লো, আমাৰ ব্ৰলিত পাই গ'লো জালিত বন্ধুসকল। এইফালে আমাৰ ট্ৰেক্টৰ আহিছে, ট্ৰেক্টৰ কিন্তু মানে গান চান বুজাই আছে বন্ধুসকল। ধৰি লওক মানুহসপা কেনেকুৱা লাগছে বাৰু বন্ধুসকল?
আহিব আপোনালোকে চাবলৈ। এইফালে আমি বন্ধুসকল এতিয়া ঘূৰিব আহি আছো। ইপিনে মানে নদীৰ পাৰে গৈ আছো। ইপিনে নদীৰ পাৰে আমি ইপিনে ঘূৰিব আহিছো অকণমান। বহুত ধুনীয়া সুন্দৰ জেগা দেখি পাইছে দেই বন্ধুসকলে। চাই লওক পানীবিলাক কি মজা আছে, গৈ আছে ইপিনে একদম ধুনীয়া পুৰা। আজি বাৰিষা চিজন যিহেতু আহিছে না, একদম মজা আছে। পানী পুৰা ডাঙৰ হৈছে যিহেতু এতিয়া খৰালি আহিলে মানে আকৌ মানে পানীটো মানে ইয়াকে বহুত নোহোৱা হৈ যায় পানীটো মানে। এতিয়া যিহেতু পুৰা একদম মানুহ পুৰা একদম মানে ডুবি যাব নিচিনা লাগিছে যিহেতু। এইফালে আমি ফুৰিব আহিছো। এইটো হৈছে মেইন ৰোড হয়, এইটো আমাৰ ভালপুং ৰোড হয়। এইটো আমি ইপিনে আহি আছো। এইটো আমাৰ চিভিলদা হয়। কিবা এটা কৈ দিয়া চিভিলদা। চিভিলে আমাৰ লাজ কৰে ক'বলৈ একদম মানে বন্ধুসকল কি কবি বহুত লাজ কৰে। বৰ্তমান আপোনালোকক দেখাব খুজি আছো আমাৰ জালিখন এইখনে হয়। একদম ধুনীয়া বনত মানে ফটো উঠিব আহিছো। মানে যিহেতু ভাল মানে চেলেৰি আছে ইয়াতে মানে বহুত মজা লাগিব উঠিবলৈ। একদম ইপনে আছে সেই বন একদম ধুনীয়া দেখিব ফটো উঠিবলৈ কাৰণে। সেইফালে আমাৰ চিভিলদাই ফটো উঠিব আহি আছে। এই বন্ধুসকল কেনেকুৱা লাগিছে? এইপিনে ফটো উঠি আছে চবে। এইপিনে একদম মজা ফটো উঠিব আহোঁতে আকৌ এইপিনে মোৰ ভৰিত চা না, একদম কাখলা বন লাগি গৈছে মজা। এইবিলাক বন লাগি গৈছে একদম মানে সাতৰাকে লাগি গৈছে। এতিয়া মানে ফটো উঠি আৰু ইপিনে পালোহি। ইফালে একদম মজা আকৌ বন ইফালে ওলাই আছে একদম ধুনীয়া। বহুত মানে কালাৰটো মজা আছে আৰু চিনেৰীটো। এইপিনে চাই লোৱা আপোনালোকে, এইটো আছে আমাৰ জিৰা ভৰলি বুলি ক'ব আৰু বৰ্তমান। সেইফালে বৰ্তমান এইপিনে বহুত মানে সুন্দৰ এতিয়া মানে যিহেতু বাৰিষা খৰালি আহি আছে। তেওঁলোকে চাই লোৱাচোন একদম ধুনীয়া এইটো ঘাঁহটো একদম চা না একদম ধুনীয়াকে আছে। এইটো ফটো উঠিব কি ধুনীয়া চিনেৰী হৈ আছে। আপোনালোকে বন্ধুসকল আহিলে আপুনি কেতিয়াবা আপোনালোকে উঠিব পাৰিব। চাই লোৱা একদম ধুনীয়া মজা। এইপিনে চাই লওক মানে আমাৰ বহি একদম মানে ফটো উঠিছে বন্ধুসকল। এইপিনে চাই লওক ফটো চটো মানে হেৰি ষ্টেণ্ডটো শিকাই আছে মানে ষ্টাইলটো ষ্টিমত কৰিব লাগে। এইটো আমাৰ কেমেৰামেন, যিহেতু এইটো আমাৰ কেমেৰামেন DSLR লগত উঠাই আছে বন্ধুসকল। চাই লওক এইটো DSLR একদম মজাকে উঠাই আছে বন্ধুসকল। এইটো মানে ফটো চটো উঠি হৈ গ'ল। এতিয়া মানে গৈ আছো যাতে আমাৰ তাতে মানে পিকনিকৰ কাৰণে মানে বস্তুবিলাক মানে অলপমান হাতা পিতাকে লাগি দিওঁগৈ অলপমান। বলকচোন আপোনালোককো দেখাই আছো কি চিষ্টেমত কি বস্তু আনিছে, কি আনা নাই আপোনালোকক চব দেখাই আছো। এতিয়া কি লগত খাম আজি আপোনালোকে চব দেখি পাই থাকিব। আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। এতিয়াহে বন্ধুসকল এতিয়া আপোনালোকে গম পাব যে আমি যে কি বস্তুৰ লগত খাইছো আজি আমি পিকনিক। আপোনালোকক দেখাই আছো। আপোনালোকে ভিডিঅ'টো একদম মিষ্টেক নকৰিব। চাই থাকক আপোনালোকে লাষ্টৰলৈকে ভিডিঅ'টো, তেহে আপোনালোকৰ মজা লাগিব। এইফালে আমাৰ বাইদেউহিন্দে তিয়ঁহ কাটি আছে যিহেতু চাটনি বনাবৰ কাৰণে। এইফালে আৰু আলু কাটি আছে আমাৰ বন্ধুসকলে। আৰু এইফালে ৰান্ধনীবিলাকে যিহেতু ৰেডি কৰি আছে, তেল চেল ঢালি একদম মানে প্ৰায় বনাবৰ কাৰণে যোগাৰ কৰি লৈছে। আৰু এইফালে আছে আমাৰ নদীটো বৰ ধুনীয়া দেখি পাইছে। আৰু সেইপিনে চলিজনক দেখি পালো মই কিবা এটা হাঁহিব লালে হাঁহি দিলো। আকৌ ইফালে আমাৰ ছোৱালী বিলাকে তিয়ঁহ কাটি আছে, আলু কাটি আছে। এইফালে আমাৰ খানা ৰেডি হৈ আছে বন্ধুসকল। আমাৰ মানে চব্জি বনোৱা হৈ আছে আৰু এইপিনে ভাত বনাই আছে। মানে মাংস হয় নেকি না কি হয় আৰু ধৰিব পৰা নাই দেই। এইফালে আমাৰ বন্ধুসকল মানে
মজা এইফালে আমাৰ বন্ধুসকল ফটো চটো উঠা হৈ গ'লে এতিয়া এইপিনে চাহ বনোৱা আছিলে চাহখিনি আপোনালোকে দেখাই আছোঁ বন্ধুসকল এইটো আমাৰ গাখীৰ চাহ গৰু গাখীৰ তেনে আমাৰ সুন্দৰী কেইজনী মানে চিৰ হৈ আছে ফটো চটো চাই আছে ফটো উঠাবিলাক এইফালে যিটো আমাৰ বন্ধুসকল চাহ দিব ৰেডি হৈ গৈছে এইপিনে আমাৰ এইপিনে ভাত চাকি আছে বন্ধুসকল এইফালে আমাৰ ব্ৰইলাৰ ঠেং কাটি আছে এইটো আমাৰ গবলাকাই এইটো ব্ৰইলাৰ কাটি আছে একদম ধুনীয়াকৈ ঢুক ঢুককৈ কাটি আছে ইয়াতো এইপিনে কাষতে নদীটো আছে একদম মজা আছে পানী বহি আছে চা না একদম বঢ়িয়াকৈ চৌ 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 গৈ আছে যিহেতু এতিয়া কাষত গ'লে মানে গাঁৱলৈতো আৰু বহুত ভাল লাগিলে হয় ইয়াতো এইপিনৰ পৰা একদম ধুনীয়া হৈ আছে বহুত ঠাণ্ডা হৈ আছে পানীখিনি একদম লাৰিব মনে যোৱা নাই মানে ঠাণ্ডা হৈ আছে যিহেতু যদি বেমাৰ চেমাৰ হৈ যায় তেতিয়া দেখোন বহুত মানে বিচনাত পৰি থাকিব লাগিব এনেই বিচনাত পৰিয়ে আছিলোঁ কেইদিনমান একদম মজা নীলা নীলা হৈ গৈছে দেই বন্ধুসকল মজা আৰু ইফালে ডান্স চলি আছে জোনটাই এইটো আমাৰ জোনটাই বোলে আৰু কনক ভাই আমাৰ মাংস বিলাই আছে এতিয়া গাহৰি মাংস হয় 1 টাইম কৰি দি আছোঁ যিহেতু 2 টাইম হ'ব কিন্তু পাছত দি আছোঁ সেইপিনে আমাৰ গবলাদাই যে আছে পাপৰ লৈ আছে পাপৰ ফ্ৰাই লৈ আছে এইটো মানে চবকে দি আছে অক্ষয়দাৰ পা মাংস নোহাই গৈছে আমি ভাত খাব ৰেডি হৈ গ'লো বৰ্তমান তেনে আহি আছে আকৌ দালি চালি অহা নাই ভাত আহি আছে আকৌ এতিয়া এইপিনে দালি আনি আছে বৰ্তমান এইফালে গাহৰি মাংস এইফালে ব্ৰইলাৰ মাংসতে পাপৰ এতিয়া বিলাহী গাজৰ তৰমুজ আৰু মটৰ গুটি আকৌ এইপিনে পদুনা আৰু এইপিনে নেমু একদম মজা চাহ খাই আছোঁ বন্ধুসকল মানে ভাত খাই ৰেডি হৈ গ'ল বন্ধুসকল এতিয়া আমি ডান্স কৰি এতিয়া যাব ওলাই আছোঁ ঘৰত মানে খোৱা খাই বৈ পৰা হৈ গ'ল এবাৰ আমি গৈ আছোঁ ঘৰত আকৌ যাই পেলাই আকৌ আমি ডান্স কৰি আছোঁ স্কুল ঘৰত যাই পেলাই আপোনালোকে চাই থাকক খাই বৈ ওলাই আহিলোঁ বন্ধুসকল গৈ আছোঁ এতিয়া একদম ৰাস্তাই ৰাস্তাই বহুত আন্ধাৰ হৈ গ'লে গৈ এতিয়া প্ৰায় এতিয়া 6:30 হৈ গ'ল এতিয়া গৈ আছোঁ একদম মানে ঘৰত যাই পেলাই মানে এতিয়া আকৌ স্কুলখন নাচিবহে বোলে না কি হয় আৰু আপোনালোকে চাই থাকক যেতিয়া গম পাব আৰু ভিডিঅ'টো চাই থাকিলে মানে পূৰা একদম লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো আহি আছোঁ মেইন ৰাস্তা উঠিলোঁ সেই 12 মাইল মেইন ৰাস্তা উঠিলোঁ এতিয়া ওলাই গৈ আছোঁ লাহে লাহে চাই লওক আপোনালোকে